बाक्सा जिल्लानि मसलपुराव आसुनि उखैहाब सोमावसारनाय मिरु आसुनि बिथोन बायदियै दिनै मसलपुरावबो आसुआ 10 घन्टा नाङै सोमावसारदों। आसाम सरकारा बिमा राव बिजोंनि हेंथा थांखि लानायखौ बोखारफिननांगौनि दाबिजों दिनै बाक्सा, सुबनखाता आरो बागानपारा दखरा फरायसा आफादा जथुमै उखैहाब सोमावसारदों। दिनै फुंनि 6 रिंगानिफ्राय बे उखैहाब सोमावसारनाय हाबाफारिया जागायजेनदों। बे दाबिजों मसलपुराव दिनै मोनसे गोमसारनाय थासारिया सोमजिदों। बे सोमावसारनायनि गेजेरजों आसुनि दैदेनगिरि मावफारियाफ्रा सरकारखौ बिमा राव हेंथा होनायनिफ्राय जानगाराव थानो सांग्रांथि होदों। সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বান মৰ্মে আজি আমি সদৌ বাক্সা জিলা ছাত্ৰ সন্থাৰ সদৰত আমি বাস্কা আঞ্চলিক ছাত্ৰ সন্থা, সুবনখাতা আঞ্চলিক ছাত্ৰ সন্থা আৰু বাগানপাৰা আঞ্চলিক ছাত্ৰ সন্থাই 10 ঘণ্টীয়া অনশন কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ। আৰু এই অনশন কাৰ্যসূচীটো এইকাৰণে ৰূপায়ণ কৰিছোঁ যে অসম চৰকাৰৰ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰখনে যি হঠকাৰী সিদ্ধান্ত, যি মাতৃভাষাৰ ওপৰত 6ষ্ঠ শ্ৰেণীৰ পৰা যি ইংৰাজী মাধ্যমত শিকোৱাৰ ব্যৱস্থা কৰিছে, তাৰ আমি তীব্ৰ ভাষাৰে গৰিহণা জনাইছোঁ আৰু নিন্দা কৰিছোঁ যাতে তেওঁ এই যি হঠকাৰী সিদ্ধান্ত প্ৰত্যাহাৰ কৰে। আমি আমাৰ স্থিতিত অটল, আমি আন্দোলন কৰিছোঁ, আন্দোলন আৰম্ভ হৈছে, মাজৰা আন্দোলন হ'ব। অসম চৰকাৰে যদি মানি নলয় আমি আজি গণতান্ত্ৰিকভাৱে আমি অনশন কাৰ্যসূচী লৈছোঁ আৰু ৰাজপথলৈ ওলাই যাম। আমি সদৌ অসম ছাত্ৰ সন্থাই গোটেই মাজৰা আন্দোলনৰ কাৰ্যসূচী ঘোষণা কৰিছে। আমাৰ আন্দোলন চলি থাকিব আৰু বৰ্তমানৰ চৰকাৰখনকতো যিকোনো এটা কথা কৈ লাভ নাই। তেওঁলোকে কেতিয়া কি কৰে, হিমন্ত বিশ্ব শৰ্মাই যিটো সপোন দেখে ৰাতি, সেই সপোনটো বাস্তৱত ৰূপায়িত কৰে নেক্সট দিনাখন। গতিকে তেওঁক আৰু বিশেষকৈ বেছি কথা ক'ব লগা নাই। ইয়াৰ প্ৰত্যুত্তৰ আহি থকা নিৰ্বাচনত পাব। অসমৰ জনগণে, অসমৰ জনসাধাৰণে ইয়াৰ প্ৰত্যুত্তৰ দিব হিমন্ত বিশ্ব শৰ্মাক। আজি চাওক যে সৰুৰে পৰা অসমীয়া মাধ্যমত পঢ়া শুনা কৰিছে, অসমীয়া মাধ্যমত পঢ়া শুনা কৰি আজি অকস্মাতে 6ষ্ঠ শ্ৰেণীৰ পৰা আটাইতকৈ ডাঙৰ, আটাইতকৈ টান বিষয় দুটা, গণিত আৰু বিজ্ঞান, এই দুয়োটা ইংৰাজী মাধ্যমত কৰিছে। এইটো কেনেকৈ? শিক্ষকসকলৰ আমি এইটো অঞ্চলৰ বাক্সা জিলাৰ বিভিন্ন শিক্ষাবিদৰ লগত কথা পাতিছোঁ, বিভিন্নখন বিদ্যালয়ত গৈ আমি মত বিনিময় কৰিছোঁ যে কি ইয়াৰ ফলত কিবিলাক সমস্যা হ'ব পাৰে। আজি শিক্ষাগুৰুসকলৰো যথেষ্টখিনি অসুবিধা হৈছে, কাৰণ ছাত্ৰ ছাত্ৰীক ক'লে বুজি নাপায়। আজি চৰকাৰখনে এইটো কৰিব বিচাৰিছে যে অসমীয়া মাধ্যমটো আঁতৰাই ইংৰাজী মাধ্যম কৰিব বিচাৰিছে। আজি গণিত আৰু বিজ্ঞান কৰিছে, হয়তো কালি গোটেইকেইটা বিষয়তে ইংৰাজী মাধ্যম কৰিব। আৰু এই ইংৰাজী মাধ্যম কৰি পেলাই অসম চৰকাৰখনে সেৱাটো নোহোৱা কৰি, সেৱা যি আমাৰ জাতীয় অনুষ্ঠান, এই জাতীয় অনুষ্ঠানটো নোহোৱা কৰি CBSE লৈ ৰূপান্তৰিত কৰিব ওলাইছে। আৰু CBSEটো হৈছে, আমি সকলোৱে জানো যে CBSE মাধ্যমটো যিবিলাক ব্যক্তিগত খণ্ড ইংৰাজী মাধ্যমৰ বিদ্যালয়, সেইসমূহ CBSEৰ আণ্ডাৰত পৰে। গতিকে আমাৰ চৰকাৰী বিদ্যালয়সমূহ ধ্বংসযোগ্য পাতি আজি অসম চৰকাৰখনে ব্যক্তিগত খণ্ডৰ বিদ্যালয় গঢ় দিয়াত এইটো এটা বিশেষকৈ ৰাজনৈতিক চক্ৰান্ত জড়িত হৈ আছে হিমন্ত বিশ্ব শৰ্মাৰ। थाखो 8, 9 आरो 10 नि फरायसाफोरनि थाखाय मोनसे गोनां फोसावथाय। इम्पल्स आसामा नोंथांनि थाखाय होदों अनलाइन टिउसन एप्सनि सुबिदा। बर' आरो एसामिस मोन्नैबो बिजोंनि 8, 9 आरो 10 थाखोनि बिगियान, सानखान्थि आरो इंराजि आयदायाव अनलाइन टिउसननि सुबिदाखौ होगोन। मोनफ्रोमबो आयदायाव दान मोनसेनि फिसआ 250 रांल' जागोन। 12 दाननि थाखाय फरायसानि अनलाइन टिउसना सोलिगोन। इम्पल्स आसाम अनलाइन टिउसन एपआव लाइव क्लास, अनलाइन टेस्ट, अनलाइन एसाइनमेंट आरो डाउट क्लियरिंग सेसननि सुबिदा मोननो हागोन। इम्पल्स आसाम अनलाइन टिउसन एपआव रोंगौथि गोनां एक्सपिरियेन्स फोरोंगिरिफ्रासो फोरोंगोन। गोसो गुदुं फरायसाफ्रा गावगावनि मबाइलाव गुगल प्ले स्ट'रनिफ्राय इम्पल्स आसाम एपखौ डाउनल'ड खालामनो हागोन। लोगोसेयैनो 8099334099 जानबुं अनजिमायाव थोंजोङै जगाजग खालामनो हागोन।